গল্প বিউটি প্লাস। মদন গাঁৱৰ ভিতৰত এটা পৰিচিত নাম। মদনৰ দুই বন্ধু ৰতন আৰু বদন। বকুল গছডালৰ তলত থকা বাঁহৰ বেঞ্চিখনেই সিহঁতৰ আড্ডাৰ মূল ঘাটি। তাতেই গাঁৱৰ সকলো আলোচনা হয়, বোলে কাৰ জীয়ে কালৈ পলাল, কাৰ অন্তৰ থন থনকৈ ভাঙিল আদি সমস্ত কথা। ক্লাছ 5লৈ পঢ়িলে যদিও কি হ'ল, দেশৰ ৰাজনীতি চৰ্চা কৰাত মদনৰ বিশেষ দখল আছে। ধুনীয়া ধুনীয়া ছোৱালীবোৰে দোকানত পাউডাৰ ক্ৰীম কিনিবলৈ আহিলেই বোবাই দোকানত আঁৰি থোৱা অসমীয়া বাতৰি কাকত কেইখনৰ হেডলাইন পঢ়াত ব্যস্ত হৈ পৰে। বোবাই দোকানীয়ে সেই চলতে তেতিয়া বাকী থকা টকাকেইটাও খুজি দিয়ে। এইবোৰ কথাতে সি বোবাই দোকানীক বেয়া পায়। হ'ল বুলি এনো ছোৱালীকেইজনী থাকোঁতেহে টকাকেইটা খুজিব পাৰেনে? লাজতে সি সুৰ সুৰকৈ সেইখিনিৰ পৰা আঁতৰি যায়। ছোৱালীহঁতে তাৰ অৱস্থাটো দেখি খুব ৰস পায়। বুঢ়া চাইকেলখন লৈ সি গোটেই গাঁওখন এবাৰ যদি টহল দিব নোৱাৰে তেন্তে তাৰ গাটো বোলে ইচাক বিচাক কৰি থাকে। ৰাস্তাৰে যোৱা মইনাহঁতত কিৰিলি পাৰি মৰা হাঁহিত তামোলে ৰঙা কৰা ৩২টা দাঁত টিক টিককৈ ওলাই পৰে। ইংৰাজী ভালকৈ নাজানিলে কি হ'ল, ব্যাকৰণহীন ইংৰাজী তাৰ মুখত আখৈ ফুটা দি ফুটে। ফেচবুকত ভুলে শুদ্ধই ইংৰাজীতেই ষ্টেটাছ দি ইংৰাজী ভাষাৰ চৰ্চা অব্যাহত ৰাখিছে। কাম বন নাই, বাপেকৰ জহত খাই থাক, এই বুলি মাকে গালি পাৰিলেও সি সেইবোৰ ধৰি নাথাকে। কাৰণ তাক জ্যোতিষীয়ে কৈ থৈছে বিবাহৰ পিছতহে বোলে তাৰ জীৱনলৈ পৰিৱৰ্তন আহিব। সেয়েহে ফেচবুকত সি ধুনীয়া ধুনীয়া ছোৱালীবোৰলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই থাকে। একেলগতে বহুতলৈ হাই হেল্ল' বুলি মেছেজ পঠিয়ায়। বহুতেই কামোৰ খাই আনফ্ৰেণ্ড অথবা ব্লক কৰি থয়। হ'লেও তাৰ আক্ষেপ নাই। দেনেৱালা জব ভি দেতা ছপ্পৰ ফাড়কে বোলা হিন্দী গানটো মনত পেলায়েই সি মনত সান্তনা লভে। সিদিনাখন তামোলৰ পিককণ পেলাব ধৰোঁতেই তাৰ মোবাইলটোত ৰিং এটা হ'ল। মোবাইলটো চাই দেখে আননোন নাম্বাৰ এটাৰ পৰা এটা মিছড কল। মিছ কলটো দেখি তাৰ মন গাৰ্ডেন হৈ গ'ল। জানোচা কোনোবা ছোৱালীৰেই ফোন। কাৰণ তাৰ ফোন নম্বৰটো সি ইতিমধ্যে ফেচবুক প্ৰফাইলত আপলোড কৰি থৈছে। সি 1 মিনিটো দেৰি নকৰি সেই নম্বৰটোত কল কৰি সুধিলে, হেল্ল' আৰ ইউ হু? সিফালৰ পৰা উত্তৰ আহিল, পিংকি এম আই। বাহ, ইমান ধুনীয়া মাত। দেখাত চাগৈ তাতকৈও ধুনীয়া হ'ব। হাইলাক চাগে ৰম্ভা মেনকাৰ দৰেই হ'ব। দুয়ো বৰষুণত তিতি আইচক্ৰীম খাব, সাগৰৰ পাৰত বহি ইংৰাজীত মনৰ কথা পাতিব, উৰা জাহাজত উঠি ইটালীত বিয়া পাতিব। এক মুহূৰ্তৰ বাবে তাৰ নিজকে একদম হিন্দী চিনেমাৰ হিৰোৰ দৰে লাগি গৈছিল। তাই ফোন কৰিছিল ৰতনপুৰৰ মদনক, লাগিল ৰংপুৰৰ মদনৰ তাত। যি কি নহওক, মিছকল যিহেতু আহিলেই এয়া সকলো ঈশ্বৰৰ লেখন বুলি মানি সি তাইৰ সম্পূৰ্ণ নামটো সুধি ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্টটোৱেই পঠিয়াই দিলে। ইমান ধুনীয়া বগা যেন গাল, নহয় গাখীৰহে। প্ৰথম চিনাকিতে সি প্ৰেমত পৰি গ'ল পিংকীৰ। মদনৰ কুলিৰ দৰে মিঠা মাতটোৰ পিংকীও ব্যাকুল হৈ পৰিল মদনৰ প্ৰেমত। সম্পৰ্কৰ প্ৰায় এমাহৰ পিছত মদনে সিদ্ধান্ত ল'লে পিংকীক পলুৱাই নিয়াৰ। কথামতে পিংকীয়ে সপোনৰ কোঁৱৰ আহিব বুলি লাজতে আঙুলি কামুৰি কামুৰি আহঁতজোপাৰ তলত ৰৈ আছে। আনফালৰ পৰা আহি আছে মদন পিংকীৰ ওচৰ পোৱাৰ মাত্ৰকে তাৰ চকুকেইটা ক্ৰমশঃ ডাঙৰ হৈ গৈছে। মুখখন নজনাকৈ মেল খাই গৈছে। ক'লা মুখখনত পিংক কালাৰৰ লিপষ্টিকটোৰে দূৰৰ পৰাই তিৰবিৰাই আছিল পিংকী। ফেচবুকত ডেট অফ বাৰ্থ দিয়াৰ মতে 23-24 বছৰীয়া যেন লগা নাই দেখোন। নেটপেকটো থকাহেঁতেন বিউটি প্লাছ গিভ মি ট্ৰেজেডি ফিলিং বুলি ষ্টেটাছ এটাই দি দিলেহেঁতেন। কথাবোৰ ভাবি থাকোঁতে আনফালৰ পৰা মতা মানুহৰ মাত এটা শুনা গ'ল, মৰতি, বিচনাৰ তলৰ পৰা টকাকেইটা চুৰ কৰি কাৰ লগত পলাবলৈ ওলাইছ?
পিংকীৰ বুকুখন ঢিপিংকৈ মাৰিলে। মদনেও চকুৰে সৰিয়হ ফুল দেখিলে। মিহিকৈ মদনে পিংকীক সুধিলে, এইফালে ফলা খৰিডাল লৈ আহি থকাজন কোননো? পিংকীয়ে লাজে লাজে তললৈ মুখখন কৰি ক'লে, আমাৰ এখেত। এখেত মানে? আমাৰ মইনাকণৰ বাপেক।